Hello friend, welcome to our YouTube channel. আজি মই তোমালোকৰ সৈতে ক্লাছ 10ৰ ইতিহাস পাঠটোৰ দ্বিতীয় অধ্যায়ৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। অনুশীলনী অতি চমু উত্তৰ দিয়া প্ৰশ্নত 1 নম্বৰটোৱে সুধিছে মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল। 2 নম্বৰ প্ৰশ্নটো সুধিছে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকাত প্ৰয়োগ কৰিছিল। 3 নম্বৰ প্ৰশ্নটো সুধিছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? 3 নম্বৰ উত্তৰটো হৈছে জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধিটো ত্যাগ কৰিছিল। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো সুধিছে কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? ইয়াৰ উত্তৰটো হৈছে শৌকত আলী আৰু মোহাম্মদ আলীৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটোৱে সুধিছে চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1922 চনৰ 5 ফেব্ৰুৱাৰীত চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটোৱে সুধিছে কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল? ইয়াৰ উত্তৰটো হৈছে লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা সহিমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠি চালনা কৰাত তেওঁ বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটোৱে সুধিছে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজ দাবী উত্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল। ইয়াৰ পিছতে 8 নম্বৰ প্ৰশ্নটোৱে সুধিছে গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান সুধিছে। ইয়াৰ উত্তৰটো হৈছে সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব হ'ল 385 কিলোমিটাৰ। 9 নম্বৰ প্ৰশ্নটোৱে সুধিছে সীমান্ত গান্ধী নামেৰে কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে খান আব্দুল গফৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটোৱে সুধিছে লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ উত্তৰটো হ'ব মহাত্মা গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোৱে সুধিছে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম হ'ল ৰামছে মেকডোনাল্ডে। 12 নম্বৰ প্ৰশ্নটোৱে সুধিছে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মাৰিম শ্লোগান দিছিল? ইয়াৰ উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মাৰিম শ্লোগান দিছিল। ফ্ৰেণ্ড ইয়াৰ পিছত 13 নম্বৰ প্ৰশ্নটোৱে সুধিছে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? ফ্ৰেণ্ড ইয়াৰ উত্তৰটো হ'ব নেতাজী সুভাষ চন্দ্ৰ বসু। ফ্ৰেণ্ড ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্নটো সুধিছে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল?
ফ্ৰেণ্ড ইয়াৰ উত্তৰটোৱে একেই। 13 নম্বৰ উত্তৰটো যি লিখা আছে নেতাজী সুভাষ চন্দ্ৰ বসু। ইয়াৰ পিছত শেষৰ প্ৰশ্নটো সুধিছে 15 নম্বৰটো, ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায়? ইয়াৰ উত্তৰটো হৈছে ৰেড ক্লিফ ৰেখা নামেৰে জনা যায়। ফ্ৰেণ্ড মোৰ ভিডিঅ'টো যদি তোমালোকক ভাল লাগিলে তেন্তে লাইক কৰা, ছাবস্ক্ৰাইব কৰা। বাই, নেক্সট ভিডিঅ' তোমালোকক লগ পাম।